অসমীয়া জলপান পিয়ৰ জলপান কিমান ধুনীয়া ভিউ হ'বই পুৰা খেতি হপত দৰে লাগিছে ফটোত ললো আৰু এইবিলাক মানে হেয়া 126 ফুট ধৰকনখন দিয়ক ধৰকন হেল্ল' হৈ গ'ল ওয়েলকাম বেক টু স্নেক্স ব্লগ আপোনালোক ভালে আছে নে আজি হল উৰুকা আৰু মোৰ ফালৰ পৰা আপোনালোকক উৰুকাৰ শুভেচ্ছা জনালো উৰুকা থাকিলেও মোৰ মনটো বেয়া কাৰণ 17 তাৰিখৰ পৰা পৰীক্ষা আছে সেইকাৰণে মই গাঁৱৰ ঘৰত যাব নোৱাৰিলো আইতাহঁতৰ লগত থাকিব নোৱাৰিলো মেজি জ্বলাব নোৱাৰিম ভেলাঘৰত থাকিব নোৱাৰিম হোমপাঠ কৰিব নোৱাৰিম সেইকাৰণে মোৰ মনটো বহুতে বেয়া তথাপিওতো পালিব লাগিব মাহাতৰ লগত আৰু মই কেনেকৈ সেলিব্ৰেট কৰো আপোনালোকক দেখাম গতিকে ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু এনজয় কৰক এতিয়া আমি অকমান ওলাই যাম নেহেৰুবালিৰ সাইডত আৰু তাতেনো কি বনাইছে আপোনালোক দেখাম তাৰ পিছত বজাৰ কৰি পেলাই ঘৰত আহিম তাৰ পিছত আমাৰ তাতে ইয়াতে খানা হ'ব দিয়ক এতিয়া ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু এটোৱে হল ভেলাঘৰ আৰু এটো হল মেজি কাইলে জ্বলাই দিব এই মেজিটো এয়া নেহেৰুবালি আহি পালো ঢোল পেপা জাপি গামোচা এইবিলাক হল ট্ৰেডিশনেল হাউস এনেকে সজাই থৈ দিছে এটো অসমীয়া ঘৰ আৰু এটো মহজুজ খেৰেৰে বনাইছে এই চকাটো হৈছে গৰু গাড়ীৰ এইখন হল শৰাই আৰু ইয়াতে সবে ফটো তুলি আছে আজি উদ্বোধন হোৱা নাই কাৰণে আজি ভিতৰলৈ সোমাব নিদিয়ে উৰুকাৰ পিছদিনা উদ্বোধন হ'ব এই মহজুদ আহতগুৰিত হয় আৰু তাৰে কনচেপ্টটো নেহেৰুবালিলৈ আনিছে আৰু ইয়াতে ফুলৰ দোকান আহিছে চাওকচোন এই এন্ট্ৰি গেটখন ইমান ধুনীয়া লাগিছে আৰু এইটোৰ কনচেপ্ট দিছে ঢোল পেপা জাপি আৰু গামোচা আৰু তাৰে পিছপিনে মহজুজ দেখিছে আৰু মহজুজৰ পিছপিনে মেজিটো মানে ইয়াতে এখন ট্ৰেডিশনেল গাঁও দেখাব খুজিছে বড়ো কাৰ্বি মিচিং অসমীয়া খাচী সেইবিলাকৰ ঘৰবিলাক দেখাব চেষ্টা কৰিছে মই ওচৰৰ পৰা দেখাব নোৱাৰিম কাৰণ সেয়া উদ্বোধনী হোৱা নাই এতিয়া চাও ৰ'বচোন গৈ আংকলজনে ক'লে এতিয়া নোসোমাব আপুনি উদ্বোধনীয়ে হোৱা নাই বাহিৰৰ পৰা উঠাব ক'লে সেইকাৰণে বাহিৰৰ পৰাই আপোনালোকক ভিউখিনি দেখালোঁ ফাইনালি আমাৰ বজাৰ হৈ গ'ল আৰু ৰাতি হ'ব খানা বগৰী ধনিয়া আলু পিয়াজ মাছ মাংস ৰাতি খানা খাম ফাইনালি ৰাতি হ'ল আৰু এতিয়া জুই পুৱাও আৰু মাহঁতে ইয়াতে খানা বনাব মা কি ৰান্ধি আছা কি ৰান্ধি আছা কপিৰাইতে লাগিব ন ক্লাব নাই দিনাবা পুৰা চিজ খাই আছা ন গ্ৰিল এইটোৱে আচল গ্ৰিল গম পাইছানে নামটো কি আহে তোমাৰটো না হা তোমাৰটো না ভাঙি ভাঙি আছে ভাতটো নহয় ধৰকনখন দিয়ক ধৰকন এনেকে জুপাই দিলে আপোনাৰ একদম বেমাৰ হৈ যাব তুমি কৈছে দিনাবা মানে হিট কৰি হেল্ল' এ আমাৰ পিস ফাইনালি ফিছ কাৰি হৈ গ'ল গিফ্ট চাচোন
এটাত হ'লেই হ'ল ৱাইফ নহয় কিবা বেয়া হৈছে নহয় সেইটোতে কৰ ভিতৰত কৰি লওঁ আছোন কি ধুনীয়া গান গায় সেইদিনা হেৰি গাই আছিলে শিৱৰ কিবা এনেদৰে আমি খানা চানা খাই ললো ফটো চটো উঠিলো বহুত আজি এনজয় হ'ল এনেদৰে আমি উৰুকা চেছ কৰিলো আজি হ'ল নৱবৰ্ষৰ 1 তাৰিখ সেইকাৰণে আপোনালোকক হেপী নিউ ইয়েৰ আৰু আজি নতুন বছৰ বুলি এতিয়া আমি সেয়া মৃত্যুঞ্জয় মন্দিৰ যাম এতিয়া গা ধুই পূজা কৰি পেলাই জলপান খাম আৰু আমাৰ জলপানত আছে এয়া এয়াই হ'ল আমাৰ আয়োজন ভোগালী বিহুৰ আয়োজন দৈ গুড় কল চিৰা লাড়ু পিঠা ক্ৰীম গুড় এতিয়া আমি খাই আছোঁ অসমীয়া জলপান পিয়ৰ জলপান আৰু এইটো হ'লে বানবাতি খাবা নৰো নাখাওঁ এনাই খাইছোঁ মাই দিছে কাৰণে চাওঁ খাই চাওঁ এতিয়া থাকে চিৰা দৈ আৰু ক্ৰীম পিয়ৰ দৈ আৰু পিয়ৰ জুইলা মিঠাই বুলি কয় পিয়ৰ গোটেই এয়া মিক্স কৰি সানি খাই খাম এতিয়া মই খাম so beautiful so elegant just looking like a wow ফাইনাল মানে মাৰ বস্তুটো মানে আহি গ'ল ন তোমাৰ কি পিকচাৰ দিব লাগে এতিয়া আমি গাড়ীত উঠিলো আৰু এতিয়া আমি গৈ আছো মৃত্যুঞ্জয় মন্দিৰলৈ এতিয়া কিহতে কাবা ভাল মানুহ পালে দি দিয়াত আছে মানে এতিয়া মানে তাৰ স্বভাৱটো দেখিছো নহয় মানে কিন্তু কি হিচাপে নহয় তাক এতিয়া অকমান ঘৰচিয়া কৈ পেলালে তোমাৰ এইটো আকৌ ইহঁতকো আকৌ খোৱা ধান্দা থাকিব কি জানা মানুহসকলে এটা ভোগ কৰি কি ভিতৰত সোমায় একদম লেও ফেও হৈ থাকে গোটেইটো Can I be your star tonight? You fill my soul with light the day we ফাইনেলি মন্দিৰ আহি পালো XUV5 ডবলত এইটো নতুনকৈ বনোৱা হৈছে ভৃকুগিৰি মহাৰাজাৰ মন্দিৰ আৰু এইটো হ'ল মৃত্যুঞ্জয় মন্দিৰ এই মৃত্যুঞ্জয় মন্দিৰটো এৱে বনাইছে এতিয়া ব'লক মৃত্যুঞ্জয় মন্দিৰত যাওঁ আজি বেছি মানুহে নাই ভিৰে নাই চাওক মোৰ পিছপিনে আছে মৃত্যুঞ্জয় মন্দিৰ এতিয়া ব'লক চাকি দি পেলাই আপোনালোকক লগ পাই আছোঁ আজিকালি ইয়াতে ছাতি লগাব লাগে আৰু কিমান লেতেৰা হৈ আছে চব আমি এতিয়া ছাতি লগাম আৰু এইটো বেগৰ ইয়াতে হয় চাওক ইয়াতেতো ইউনিফৰ্ম ক্লাছে যিটো হয় ন আমি মন্দিৰৰ ভিতৰত সোমাম জানো এইটোৱে হ'ল মৃত্যুঞ্জয় মন্দিৰৰ গেষ্ট হাউচ আৰু ইয়াতে মন্ত্ৰী ডাঙৰ মানুহ আহিলে থাকিব পাৰে আৰু তাৰে কাষতে হ'ল আমাৰ মৃত্যুঞ্জয় মন্দিৰ আৰু নিত্যমে সেৱা কৰি আছে চাকি জ্বলাই আছে ন এতিয়া ব'লক মৃত্যুঞ্জয় মন্দিৰত ইয়াতে যজ্ঞ হৈছিলে চাওক এতিয়া হ'ল কুণ্ড আৰু এতিয়া যাওক ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰৰ ওপৰত মানে মৌৰ বাহা হৈছে ব্ৰিজৰ ঘৰ বনাই লৈছে এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰত সোমাম আৰু আমি প্ৰসাদ লৈ ল'লোঁ আৰু সেইটো ভিতৰত দিব লাগিব আৰু নিত্যমলৈ ল'লে হাৰি আৰু এতিয়া ব'লক মৃত্যুঞ্জয় মন্দিৰটো বহুত ধুনীয়া লগা হৈছে চাওক আগতে বেছি গছ আছিলে নেকি এইবিলাক হ'ল মাছ আৰু তাতে পাৰবিলাক আছে আৰু এতিয়া ব'লক দৰ্শন কৰোঁ মৃত্যুঞ্জয় মন্দিৰৰ
চাওক গাইজ মৃত্যুঞ্জয় মন্দিৰৰ ভিউ আৰু তাতে হানি বীজৰ হাউচ আছে তাতে হানি বীজ আছে অ' মা তুমিতো হানি বীজ ভাল পোৱা চাগে মানুহবিলাকে এনেকৈ টিলিঙা বজাই পেলাই যায় মন্দিৰৰ ভিতৰ ভিউটো আপোনালোক দেখাইছোঁ চাওক এইবিলাক হ'ল হানি বীজৰ বাঁহ পুৰা খেতি হপৰ দৰে লাগিছে চাওক চলটো এতিয়া আপোনালোকক মন্দিৰটো পুৰা ঘূৰি দেখাই আছোঁ অকণমান ৰাতি হ'লে ইয়াতে লাইটিং হ'ব লাইটিং হোৱাৰ দেখি আমি থাকিব নোৱাৰিম সেইকাৰণে এতিয়া আহি গ'লোঁ আৰু তাতেও যাম এতিয়া আমি ঘূৰি আছোঁ এটা এতিয়া আমি ঘূৰি আছোঁ 3 বাৰ ঘূৰিব লাগিব আমি এতিয়া ঘূৰি আছোঁ ভিতৰত এচিও আছে মৃত্যুঞ্জয় মন্দিৰৰ আৰু ইয়াতে ডেইলি ক্লিন কৰা যায় এইবিলাকে মানে মৃত্যুঞ্জয় মন্দিৰটো এই পাকা চাকা ডেইলি ক্লিন কৰা হয় আৰু আমি এতিয়া এই মন্দিৰটোত যাম পানী পৰা যে দেখোঁ মানে ইপিনদিয়ে পানীটো পৰে আৰু ইপিনদি আহি 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 ইপিনে পৰে নালত ড্ৰেইনত এইটো হ'ল ফ্ৰণ্ট ভিউ এই মন্দিৰটোৰ নাম হ'ল ভট্টকালী আৰু ইয়াতে ফটোত ল'লোঁ আৰু এইবিলাক মানে সেয়া ৰছী পিন্ধাই দিলে ব'লক ইয়াতে মৃত্যুঞ্জয় মন্দিৰত যদি আপোনালোকে নগাঁৱতে মৃত্যুঞ্জয় মন্দিৰত নোসোমোৱাকৈ নাযাবে বহুত ভাল লাগে আহি এইটো হ'ল গেষ্ট হাউচ আৰু এতিয়া হ'ল মৃত্যুঞ্জয় মন্দিৰৰ ভিউ আৰু এইটো এই মন্দিৰটোৰ ফুট হ'ল 126 ফুট ৱৰ্ল্ডৰ লাৰ্জেষ্ট মন্দিৰ কিমান ধুনীয়া ভিউ মৃত্যুঞ্জয় মন্দিৰৰ আৰু এতিয়া ছানছেট হ'বই এতিয়া আমি ফটো চটো উঠি পেলাই বহুত এনজয় কৰিলোঁ 1 তাৰিখটো এতিয়া ঘৰলৈ বুলি ওলালোঁ মানে ৰিটাৰ্ণ টু হোম हर साल की तरह ये साल भी बहुत कुछ सिखा के जा रहा है कुछ खुशी के पल और कुछ गम हमारे हिस्से में देके जा रहा है कुछ लोग बिछड़ गए इस साल कुछ नए लोगों से ये मिलवा के जा रहा है खैर जो भी हो गुजरते गुजरते ये साल बहुत कुछ बता के जा रहा है আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি হয়তো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং বাই বাই ভালকৈ বনাই